আমি অসমীয়া বুলি কৈ কৈয়ে দুটি প্ৰাণ হেৰাই গ'ল। আজিও আদালতৰ মজিয়াত বিচাৰ নহ'ল। বুকু কঁপি যোৱা সেই কান্দোন আজিও বাজি আছে কৰ্ণকুহৰত প্ৰতিপল। মনত পৰে সেই দুখুনী আইহঁতলৈ। মৃত্যু হ'ল মানে পাহৰণি গৰ্ভত পোত গ'ল নেকি সিহঁত? পাখণ্ড বৰ্বৰহঁতে শাস্তিৰ নামত আজি সুৰক্ষিত জীৱন কটাইছে। নাই, আজি ক'তো ন্যায় নাই। দুচকুত কাপোৰ বন্ধা ন্যায়ৰ দেৱী যে অন্ধ। অসমীয়া, হেৰৌ অসমীয়া, অসমতে আজি তহঁত অসুৰক্ষিত। জাগি উঠ, বজাই দে এবাৰ ৰণশংখ। চাওঁ কোনে বচাব পাৰে দানৱক, কোনে পিন্ধাব পাৰে ৰক্ষাৰ কবচ। দোষীৰ বিচাৰৰ দাবী যদি হৈ জনতাৰ কাম্য, সঁচাই অসমীয়া, দোষীৰ বিচাৰৰ দাবী যদি হৈ জনতাৰ কাম্য।